নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা সমগ্ৰ শিক্ষা ধেমাজিৰ সৌজন্যত ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আজি মই তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ নৱম অধ্যায় মাটিৰ প্ৰথম খণ্ডটি লৈ আহিছোঁ পাঠটি আলোচনা কৰাৰ আগতে মই মোৰ পৰিচয়টো দাঙি ধৰিব খুজিছোঁ মোৰ নাম ৰঞ্জন গোস্বামী বিজ্ঞান শিক্ষয়িত্ৰী চিলা জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় ধেমাজি অসম আহাচোন আমি পাঠটি আলোচনা কৰোঁ মাটি এক আৱশ্যকীয় প্ৰাকৃতিক সম্পদ মাটিয়ে কেনেকৈ সহায় কৰে মাটিয়ে উদ্ভিদৰ শিপাক টানকৈ ধৰি ৰাখে উদ্ভিদক পানী আৰু পোষক দ্ৰব্যৰ যোগান ধৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে ই বহুতো জীৱৰ বাসস্থান কৃষিৰ বাবে মাটিৰ আৱশ্যক মাটি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ মাটিত থকা অনুপোষকবোৰ আহাচোন চাওঁ মাটিতনো কি অনুপোষক থাকে নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, সালফাৰ, আইৰণ, মেংগানিজ, বৰণ, জিংক, কপাৰ, মলিবডেনাম, ক্লৰিন আদি অনুপোষকবোৰ মাটিত পোৱা যায়। মাটিৰ প্ৰদূষণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তলৰ ছবি দুখন ভালদৰে চোৱাচোন কি দেখিছা বাৰু প্ৰথম ছবিখনত তোমালোকে কি দেখা পাইছা তাত নিশ্চয় কিছুমান পলিথিন আৰু প্লাষ্টিকৰ বটল পেলাই থোৱা দেখা পাইছা নহয়নে বাৰু আৰু দ্বিতীয় ছবিখনত কি দেখিছা যে কৃষিত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা হৈছে অৰ্থাৎ আমি এই ছবি দুখন চাই বুজিব পাৰিছো যে কি পলিথিন বেগ আৰু প্লাষ্টিকে মাটি প্ৰদূষণ কৰে আৰু আৱৰ্জনা ৰাসায়নিক দ্ৰব্য আৰু কীটনাশকবোৰেও মাটি প্ৰদূষণ কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে কি বুজিছা যে পলিথিন বেগ আৰু প্লাষ্টিক এনে ধৰণৰ বস্তুসমূহ তোমালোকে মাটিত নেপেলাবা আৰু কীটনাশক দ্ৰব্যসমূহ আমি ব্যৱহাৰটো অলপ কমাব লাগে মাটি কেনেকৈ গঠন হয় বতাহ পানী জলবায়ু ক্ৰিয়াৰ ফলত শিল ভাঙি গুৰি হৈ মাটি উৎপন্ন হয় এই প্ৰক্ৰিয়াটোক বিচূৰ্ণী ভৱন বুলি কোৱা হয় যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে হিউমাছ মাটিত থকা পচা মৃত পদাৰ্থকে হিউমাছ বুলি কোৱা হয় মাটিৰ দৰৱসমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া এটা ক্ৰিয়াকলাপ কৰাচোন তোমালোকে অলপ মাটি লোৱা হাতেৰে মাটিখিনি গুৰি কৰি লোৱা এতিয়া এটা কাঁচৰ গিলাছত 1/3 পানী ভৰাই লোৱা আৰু এমুঠি মাটি গিলাছত ভৰাই দিয়া মাটিখিনি ভালদৰে মিহলি কৰা ভালদৰে মাটিখিনি মিহলি কৰিবৰ বাবে এডাল মাৰিৰে তোমালোকে মাটিখিনি লৰাই দিয়া এতিয়া গিলাছটো অলপ সময়ৰ বাবে লৰচৰ নকৰাকৈ থৈ দিয়া তাৰ পাছত তোমালোকে পৰ্যবেক্ষণ কৰা কি দেখিবা বাৰু এতিয়া তোমালোকে এতিয়া ভালদৰে চোৱাচোন গিলাছৰ ভিতৰত পানীৰ খিনিৰ একেবাৰে ওপৰত তোমালোকে কি দেখা পাইছা তাত কিছুমান গছৰ শুকান পাত আৰু মৃত প্ৰাণীৰ অৱশেষ উপঙি থকা নিশ্চয় দেখা পাইছা অৰ্থাৎ এই পচা মৃত পদাৰ্থকে হিউমাছ বুলি কোৱা হয় অৰ্থাৎ
গিলাচত একেবাৰে ওপৰ অংশত তোমালোকে হিউমাছ দেখা পাইছা। তাৰ তলৰ অংশত পানী, তাৰ তলত বোকা দেখা পাবা। বোকাৰ তলত বালি আৰু একেবাৰে তলত তোমালোকে শিলগুটি দেখা পাবা। অৰ্থাৎ এই ক্ৰিয়াকলাপটোৰ জৰিয়তে তোমালোকে মাটিৰ তৰফসমূহ চিনাক্ত কৰিব পাৰিবা। মাটিৰ পাৰ্শ্বচিত্ৰ। মাটিৰ বিভিন্ন তৰফবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ ছইল প্ৰফাইল বুলি কোৱা হয়। প্ৰতিটো তৰফৰ মসৃণতা, গাঁথনি, ৰং, গভীৰতা আৰু ৰাসায়নিক সংযুক্তি বেলেগ বেলেগ হয়। এই তৰফবোৰক স্তৰ হৰাইজন বুলি কোৱা হয়। মাটিৰ পাৰ্শ্বচিত্ৰ। এতিয়া তোমালোকে ছবিখন চোৱাচোন। তাত কি দেখা পাইছা? মাটিৰ পাৰ্শ্বচিত্ৰ দেখুওৱা হৈছে। আৰু এই চিত্ৰটোৰ একেবাৰে ওপৰৰ স্তৰটোত ক স্তৰ, তাৰ তলত খ স্তৰ, তাৰ তলৰ স্তৰটো গ স্তৰ আৰু একেবাৰে তলৰ স্তৰটো শৈলসং স্তৰ পোৱা গৈছে। আমি সাধাৰণতে মাটিৰ ওপৰৰ তৰফটোহে দেখা পাওঁ। তাৰ তলত থকা তৰফবোৰ নেদেখোঁ। নতুনকৈ খন্দা খাল এটাৰ কাষটো লক্ষ্য কৰিলে আমি মাটিৰ ভিতৰৰ তৰফবোৰো দেখিবলৈ পাম। এনে দৃশ্যকে মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। আটাইতকৈ ওপৰৰ স্তৰ অৰ্থাৎ ক স্তৰৰ বিশেষত্ব। সাধাৰণতে আটাইতকৈ ওপৰৰ তৰফটো ডাঠ ৰঙৰ হয়, কাৰণ ই হিউমাছ আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। হিউমাছে মাটি সাৰুৱা কৰে আৰু বৃদ্ধি হৈ থকা উদ্ভিদক পোষক দ্ৰব্যৰ যোগান ধৰে। ওপৰৰ তৰফটো সাধাৰণতে কোমল, ছিদ্ৰযুক্ত আৰু ই বহুত পানী ধৰি ৰাখিব পাৰে। ক স্তৰ অৰ্থাৎ শীৰ্ষ মৃত্তিকাত কেঁচু, কুমটি, চিকা, এন্দুৰৰ দৰে কৃন্তক প্ৰাণী আৰু গোবৰুৱাৰ দৰে বহুতো জীৱৰ বাসস্থান। সৰু উদ্ভিদৰ শিপাবোৰ এই তৰফটোৱে ধৰি থাকে। ইয়াৰ পিছৰ তৰফটোত হিউমাছৰ পৰিমাণ কম, কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক হয়। এই তৰফটো সাধাৰণতে কঠিন আৰু বৰ আঁতিল আৰু ইয়াক খ স্তৰ বি হৰাইজন বা মধ্য তৰফ মিডল লেয়াৰ বোলে। তৃতীয় তৰফটো হ'ল গ স্তৰ চি হৰাইজন। ই ফাট আৰু গাঁতযুক্ত সৰু শিলৰ টুকুৰাৰ দ্বাৰা গঠিত। এই স্তৰটোক তলতে শৈলসং স্তৰ বেডৰক থাকে। ই অতি কঠিন আৰু ইয়াক খন্দা বৰ কষ্টকৰ। এতিয়া আমি চাওঁ আহা মাটিৰ প্ৰকাৰ। তোমালোকে জানা যে শিলাখণ্ডৰ বিচূৰ্ণী ভৱনৰ ফলত বিভিন্ন পদাৰ্থৰ সৰু সৰু কণিকাবোৰৰ সৃষ্টি হয়। এইবোৰৰ ভিতৰত আছে বালি আৰু বোকা। বালি আৰু বোকাৰ তুলনামূলক পৰিমাণটো নিৰ্ভৰ কৰে কোনবিধ শিলৰ পৰা ই গঠন হৈছে, অৰ্থাৎ মূল শিল পেৰেণ্ট ৰকৰ ওপৰত নিৰ্ভৰ কৰে। শিলৰ কণিকাবোৰ আৰু হিউমাছৰ মিশ্ৰণটোকে মাটি বুলি কোৱা হয়। বিভিন্ন জীৱ যেনে বেক্টেৰিয়া, কেঁচু আৰু উদ্ভিদৰ শিপা আদিও যিকোনো মাটিৰ দৰকাৰী অংশ। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণীবিভাগ কৰা হয়। ডাঙৰ কণিকাৰ অনুপাত বেছি থকা মাটিক বালিচহীয়া মাটি, চেণ্ডি ছইল বোলে। অন্যহাতে মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি, ক্লে ছইল বুলি কোৱা হয়। যদি ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান হয়, তেতিয়া সেই মাটিক দুমোজা মাটি, লোমী ছইল বুলি কোৱা হয়। সেয়েহে মাটিক বালিচহীয়া, আলতীয়া আৰু দুমোজা মাটি হিচাপে শ্ৰেণীবিভাগ কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাওঁ আহা বালিচহীয়া, আলতীয়া আৰু দুমোজা মাটিৰ বৈশিষ্ট্য। প্ৰথমতে চাওঁ বালিচহীয়া মাটিৰ বৈশিষ্ট্য। কণিকাবোৰ যথেষ্ট ডাঙৰ হোৱাৰ বাবে একেলগে ওচৰা-ওচৰিকৈ খাপ খাই থাকিব নোৱাৰে। সেয়েহে সিহঁতৰ মাজত বহুতো খালী ঠাই থাকে। খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকে। বালিচহীয়া মাটি পাতল আৰু শুকান।
পানী ধাৰণ ক্ষমতা কম। আলতীয়া মাটিৰ বৈশিষ্ট্য। বোকাৰ কণিকাবোৰ সৰু হোৱাৰ বাবে টানকৈ বান্ধ খাই থাকে। কণিকাবোৰৰ মাজত বায়ুৰ কাৰণে খালী ঠাই কম। পানী ধাৰণ ক্ষমতা বালিচহীয়া মাটিতকৈ বেছি। পানী ধৰি ৰখাৰ বাবে আলতীয়া মাটি গধুৰ হয়। দুমোজা মাটিৰ বৈশিষ্ট্য। উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি উত্তম মাটি হ'ল দুমোজা মাটি। এই দুমোজা মাটি হ'ল বালি, বোকা আৰু পলস নামেৰে অন্য এক ধৰণৰ মাটিৰ মিশ্ৰণ। পলসক নদীৰ তলিত জমা হোৱা অৱক্ষেপ হিচাপে পোৱা যায়। পলসৰ কণিকাৰ আকাৰ বালি আৰু বোকাৰ কণিকাৰ মাজত হয়। দুমোজা মাটিত হিউমাছো থাকে। উদ্ভিদৰ বৃদ্ধিৰ কাৰণে ইয়াৰ উপযুক্ত পানী ধাৰণ ক্ষমতা থাকে। আমি কি শিকিলোঁ? ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাঠটোৰ পৰা কি শিকিলোঁ এবাৰ চাওঁ আহা। মাটি কি? আজি আমি শিকিলোঁ মাটি কি। মাটিয়ে কেনেকৈ সহায় কৰে, মাটিত থকা অনুপোষকবোৰ, মাটিৰ প্ৰদূষণ, মাটি কেনেকৈ গঠন হয়, মাটিৰ তৰফসমূহ, মাটিৰ পাৰ্শ্বচিত্ৰ, মাটিৰ প্ৰকাৰ, বালিচহীয়া, আলতীয়া আৰু দুমোজা মাটিৰ বৈশিষ্ট্য। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠটি ইমানতে সামৰিব খুজিছোঁ। ইয়াৰ পাছৰ পাঠত তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।